নমস্কাৰ বন্ধুসকল, আজিলৈ এৰিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আহকচোন এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কলুকুৱাতে নাযাব শুনিতে শেষলৈকে ধন্যবাদ। প্ৰথম কুৱেশ্যনটো হ'ল, ছোৱালীসকলে কোনটো ষ্টাইলত কৰিলে বেছি মজা লাভ কৰে? তাৰে এনচাৰটো হ'ল লিংগৰ ওপৰত বহি বেছি মজা পায়। নেক্সট কুৱেশ্যনটো হ'ল, সৰু ছোৱালীক চুটাৰ সময়ত কেইবাৰ জোৰে কৰিব লাগে? তাৰে এনচাৰটো হ'ল 15 পৰা 20 বাৰ জোৰে জোৰে কৰিব লাগে। তাৰে নেক্সট কুৱেশ্যনটো হ'ল, ছোৱালীসকলে কেতিয়া ল'ৰাৰ লিংগ মুখত লয়? তাৰে এনচাৰটো হ'ল, যেতিয়া ছোৱালীৰ বেছি ছেক্স উঠে তেতিয়া মুখত লয়। তাৰে নেক্সট কুৱেশ্যনটো হ'ল, কুঁৱাৰী ছোৱালীক কিমান সময় চুদিলে সন্তুষ্ট লাভ কৰে? তাৰে এনচাৰটো হ'ল 5 পৰা 10 মিনিট সময় চুদিলে সন্তুষ্ট লাভ কৰে। নেক্সট কুৱেশ্যনটো হ'ল, ছোৱালীক কেনেকৈ চুদিবলৈ ৰাজি কৰাব লাগে? তাৰে এনচাৰটো হ'ল, ছোৱালীৰ ওচৰত বহি ৰোমান্টিক কথা ক'লে ৰাজি হয়। নেক্সট কুৱেশ্যনটো হ'ল, আগতে ছেক্স কৰা ছোৱালীক কেনেকৈ চিনি পাব? তাৰে এনচাৰটো হ'ল, যিবোৰ ছোৱালীৰ স্তন ডাঙৰ আৰু কোমৰ বাহিৰ ফালে ওলায়। তাৰে নেক্সট কুৱেশ্যনটো হ'ল, কোনটো তেল লগালে পুৰুষৰ লিংগ ডাঙৰ আৰু মোটা হয়? তাৰে এনচাৰটো হ'ল, সান্দহা তেল লগালে পুৰুষৰ লিংগ ডাঙৰ আৰু মোটা হয়। নেক্সট কুৱেশ্যনটো হ'ল, কোনবোৰ ছোৱালীৰ যোনিৰ ফুলা থাকে? তাৰে এনচাৰটো হ'ল, যিবোৰ ছোৱালী বেছিকৈ ছেক্স কৰে। নেক্সট কুৱেশ্যনটো হ'ল, কোনবোৰ ছোৱালীৰ যোনি টাইট হয়? তাৰে এনচাৰটো হ'ল, পাতল কোমলৰ ছোৱালীৰ যোনি টাইট হয়। লাষ্ট কুৱেশ্যনটো হ'ল, প্ৰথম দিনা ছোৱালীৰ যোনিৰ লিংগ কেনেকৈ সোমাব লাগে? তাৰে এনচাৰটো হ'ল, প্ৰথম দিনা ছোৱালীৰ যোনিৰ লিংগ লাহে লাহে সোমাব লাগে। তো বন্ধুসকল, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, লাইক কৰিব আৰু এই ভিডিঅ'টো যদি ভাল লাগে তেন্তে কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। লগতে আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম ঠিক এনেকুৱা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে অপেক্ষা কৰক। ধন্যবাদ।